এইটো বড়োলেণ্ডৰ মাটি নহয়, এইটো কমতাপুৰৰ মাটি। কিন্তু এইটো হয় বাস্তবিক ঘটনা ঘটিছে, কিন্তু তাৰ আগত এই মাটিটো ডুৱাৰ্ছ বুলি কোৱা হৈছিলে। মাতৃভূমি বুলি একচেপ্ট কৰিব নোৱাৰে মনৰ পৰা। তাহাঁতে কামতাপুৰ বা কোচবিহাৰ ৰাজ্য যি বিচাৰি আছে সেইটো বাস্তৱত সত্যতা আছে নাই। আমি আগৰ পৰাই কৈ আহিছোঁ যে কিছুমান বস্তু চালিজাৰি সংবিধানৰ কথা আছে, চালিজাৰি চাব লাগে। সেই বস্তুটো আমাৰ বড়ো মানুহবিলাকে মানে ভালকৈ বুজি পোৱা নাই। বস্তুটো হৈছে যে সেইদিনাখন এজন আমাৰ ছিনিয়ৰ জন ইণ্টিকাটাৰ ছাৰে কৈছিলে যে আৰ্টিকেল 2-3 নম্বৰত ট্ৰাইবেলবিলাকৰ কাৰণে একো কথা লিখা হোৱা নাই বা লিখা নাই। তাৰ মানে আৰ্টিকেল 2-3 হে ইউনিয়ন টেৰিটৰী অথবা আলাদা ৰাজ্যৰ ষ্টেট যিবিলাক ডিমাণ্ড দিছে সেইবিলাক ডিল কৰে। তো এতিয়া কথা হ'ল আৰ্টিকেল 2-3 যদি ট্ৰাইবেলৰ বিষয়ে যদি এটা কথা বা এটা চেণ্টেঞ্চত যদি লিখা নাই, আমাৰ ডিমাণ্ডটো হৈছে বড়োলেণ্ডটো ন' ডাউট এইটো লেংগুৱেষ্টিক বেচিছত বড়োলেণ্ড, কিন্তু ইয়াৰ মানেটো হৈছে এক্সক্লুচিভলি এটা জাতি কমিটিৰ অধিকাৰৰ প্ৰাপ্যটো বুজাই আছে এক্সক্লুচিভলি। এতিয়া 6 শিডিউল সংবিধানটো বেলেগ, আৰ্টিকেল 2-3টো বেলেগ। এতিয়া বড়ো, ৰাভা, গাৰো, হাছং, মিচিং, লালুং, কছাৰী এইবিলাক গোটেই ট্ৰাইবেল জনজাতীয় শব্দ হয়। এতিয়া ট্ৰাইবেলবিলাকৰ কাৰণে বড়োলেণ্ড শব্দটো যেতিয়া মানে এক্সক্লুচিভলি ট্ৰাইবেল ৱৰ্ড হোৱাৰ কাৰণে, শব্দ হোৱাৰ কাৰণে ভাৰতৰ সংবিধানে কি দিব? 6 শিডিউলৰ ট্ৰাইবেলবিলাকৰ কাৰণে মৰ্যাদা আছে কিছুমান, সেইমতেই কাম কৰিব। এতিয়া কথাটো হ'ল যে আমাৰ বড়োলেণ্ড শব্দটো ট্ৰাইবেল শব্দ হোৱাৰ কাৰণে যে আমাৰ নৰ্থ ইষ্টত যিবিলাক 6 শিডিউল সংবিধান আছে সেইমতে হায়েষ্ট মৰ্যাদা, হায়েষ্ট মানে ৰাজমুকুট যোনটো নেকি 6 শিডিউল কাউন্সিলৰ ওপৰত নাই, 6 শিডিউলৰ সংবিধানতে নাই। তো আমি দিল্লী কেলে বিয়া পাইছোঁ? দিল্লীটো বিয়া পোৱাৰ কোনো কথা নাই। গাৰ্জেনে আমাক দিল্লীয়ে যি ট্ৰাইবেল শব্দৰ কাৰণে যি বিচাৰিছে আন্দোলন কৰি আহিছে 67ৰ পৰা 2021-22লৈকে যিখিনি আমি আন্দোলন কৰি আহিছে BSc, BTC, BTR, তো সেইমতে 6 শিডিউলৰ যোনটো প্ৰাপ্য অধিকাৰ সেইটো হৈছে 6 শিডিউল কাউন্সিলৰ ওপৰত আৰু সংবিধানত নাই। এতিয়া কথাটো হ'ল যে যদি আমাক আলাদা ৰাজ্য ইউনিয়ন টেৰিটৰী বা অট'নমাছ যদি ষ্টেট লাগে, আৰ্টিকেল 2-3 কি কৈছে? আৰ্টিকেল 2-3ৰ ইণ্টাৰপ্ৰিটেশ্যনটো এইটোৱে যে ইন জেনেৰেলভাৱে ইনক্লুচিভলি যদি হয় তেতিয়াহে আৰ্টিকেল 2-3টো ডিল কৰিব। এতিয়া আমাৰ ডিমাণ্ডটো বড়োলেণ্ড এইটো ট্ৰাইবেল শব্দ হয়, সেইটোতো আৰ্টিকেল 2-3 যাব নোৱাৰে। সেইকাৰণে কৈ আছোঁ আমি আৰ্টিকেল 2-3টো 1956 হৈছে এমেণ্ডমেণ্ট হৈছে, 7টা এমেণ্ডমেণ্টত এই বস্তুটো ক্লিয়াৰ কৰা হৈছে। ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যনটো এইটোৱে হৈছে, ব্যাখ্যাটো এইটোৱে হৈছে যে ভাৰত চৰকাৰে এতিয়াও ৰাজ্য দিয়ে, নতুন নতুন ৰাজ্য ইউনিয়ন টেৰিটৰী গঠন কৰিব, কিন্তু ইনক্লুচিভলি হ'ব লাগিব। গোটেই জাতি ভাষা ধৰ্মৰ মানুহবিলাকক মানে ছাপৰ্ট দিব পৰাকৈ লিংগুইষ্টিক লাইনত, বিভিন্ন লিংগুইষ্টিক লাইনৰ মানুহবিলাকক ছাপৰ্ট দিব পৰা যদি নমেনক্লেচাৰটো যদি হয় বা যোনটো ডিমাণ্ড ৰাজ্যৰ ডিমাণ্ডটো যদি সেই মৰ্মে হয় তেতিয়াহে ভাৰতবৰ্ষে আৰ্টিকেল 2-3 মতে ডিল কৰিব। এতিয়াতো আমি বিচাৰি গৈছোঁ বড়োলেণ্ডটো ট্ৰাইবেল শব্দ হয়। তো ট্ৰাইবেল শব্দৰ কাৰণে কি আছে ভাৰতৰ সংবিধানত? 6 শিডিউল কাউন্সিলে হাইষ্ট। সেইকাৰণে 27 জানুৱাৰী 2020 কম্প্ৰেহেনচিভ ফাইনেল চলিউশ্যন টু দিয়াৰ ডিমাণ্ড বুলি লিখা হৈছে। সেইটো কথাটো সত্য। জন ইণ্টিকাটাৰ যোনটো কৈছে এই কথাটো সত্য। আৰ্টিকেল 2-3তো কোনো ট্ৰাইবেলৰ কাৰণে এটা চেণ্টেঞ্চত লিখা নাই। তো এই কথাকে আমি বুজাই আছোঁ আমাৰ বড়ো মানুহবিলাকক যে কথাটো হ'ল এনেকুৱা, উপেন্দ্ৰনাথ ব্ৰহ্মৰ পিছৰ পৰা এইখিনি কথা বড়ো ভাষা দি ভালকৈ বিস্তাৰিতভাৱে বুজাই দিব পৰা মানুহ আমাৰ ইয়াতে নাই। তথাপিও কিছুমানে বুজিব চেষ্টা কৰিছে। উপেন্দ্ৰনাথ ব্ৰহ্মই কি কৈছে? উপেন্দ্ৰনাথ ব্ৰহ্মই কৈছে যে আমাক হোমলেণ্ড মানে নিজা এটা ঘৰ যিকোনো প্ৰকাৰে সৃষ্টি কৰিব লাগিব। ইয়াৰ নমেনক্লেচাৰ যিয়ে নহওক, নামাকৰণ ৰাইজৰ নাম বড়োলেণ্ড বা দুৱাৰাঞ্চল বা যিয়ে নহওক, যোন ৰাস্তা দি গ'লে সংবিধানে আমাক এলাউ কৰে। সেইকাৰণে আমি দুৱাৰাঞ্চল যোনটো আমাৰ প্ৰদেশ DGPয়ে ডিমাণ্ড কৰি আছে, ইয়াৰ মাটিৰ গোটেই এলেকাটো দুৱাৰ্ছ বুলি কৈছিলে, ইয়াৰ লিখিছে আছে 3টা। সেই মৰ্মে বিচাৰিছোঁ আমি ইনক্লুচিভ হয়, বিস্তাৰিত শব্দ হয়, এইটো সন্মিলিত শব্দ হয়। সেই ৰাস্তা দি গ'লে আমি উপেন্দ্ৰনাথ ব্ৰহ্মৰ যোনটো সপোন আছিলে হোমলেণ্ড ডিমাণ্ড কৰাৰ, যোনটো যেনেকৈ হওক অসমৰ পৰা ছেপাৰেট হ'ব লাগে, সেইটোকে আমি দেখাই আছোঁ। তো আমাক বেয়া কিয় পায়?
আমি হলেতো বদলেন যদি শব্দ দি যদি ট্রাইবেল ওয়ার্ড দি যদি হল হয় আমিও বদলেন বিচাৰিলো হয় কিন্তু আর্টিকেল 2-3 হে তো দফাটো ডিল করে ইউনিয়ন টেরিটরি বা ফুল ফ্লেজড স্টেটটো তার বাইরে তো আর বেলেগ সংবিধান ধারা নাম্বার তো ডিল নকৰে এতিয়া আর্টিকেল 2-3 যদি ট্রাইবেল বিলাকৰ কাৰণে এটা সেন্টেন্স লিখা নাই ভাৰতবৰ্ষই আপোনাক কেনেকে বদলেন শব্দ ট্রাইবেল শব্দ জনজাতীয় শব্দ দি কেনেকে আলাদা সেপারেট স্টেট দিব নোৱাৰে সেই কাৰণে কৈছো আমাৰ বড় মানুহবিলাকক যে আপোনালোকে সংবিধানটো পঢ়ক অলপ ভালকে বিবেচনা কৰক যি ভুল হৈ গল এনেকুৱা এটা জাতি কোনটি বিশেষৰ নামত ভাৰতবৰ্ষই আজিৰ দিনত নতুন ৰাজ্য ইউনিয়ন দিব নোৱাৰে তেনেকে হলে তো আগৰ যিবিলাক প্ৰিন্সলি ষ্টেট আছিলে 500টাতকৈ বেছি আছে ভাৰতত আৰু লিংগুইষ্টিক লাইনত 1500তকৈ বেছি নানানটা জাতি ভাষাৰ মানুহ আছে সিহঁতেও আকৌ গণ্ডগোল লগাব যে আমাক ৰাজ্য লাগে সেই মতে বদলেন দিছে যেতিয়া গোৰ্খালেণ্ড লাগিব ৰাভা হাছং লাগিব ডিমা ৰাজি লাগিব খাচীলেণ্ড লাগিব গাৰোলেণ্ড লাগিব সেই বস্তুবিলাক প্ৰযোজ্য নহয় তাৰ মানে হাপো মৰে লাঠি উঠা মাহে ভাৰতবৰ্ষত নতুন নতুন ৰাজ্য হয় ডেভেলপমেণ্ট হয় দেশও থাকে সেই মতেহে ভাৰতবৰ্ষই ৰাজ্যবিলাক গঠন কৰিব আৰু জন এনটি কাটাৰ ছাৰৰ নিজৰে ভুল হৈছে সিহঁতৰ এক্সক্লুডেড সংবিধানৰ ইনচাৰ্টেড আছিলে এনচি হিলছ পুৰণা নামটো 1952 যোনটো কাউন্সিলত আৰু এফালে আছিলে মিকিৰ হিলছ তাহাঁতে কি ভাবিলে 1995ত সিহঁতে ডিমাণ্ড কৰিলে ৰিনেম কৰি পেলাই কি কৰিলে সিহঁতে বলে ডিমা হাছাও লেণ্ড এইফালে বিচাৰিলে কাৰ্বি আংলং লেণ্ড এতিয়াতো এক্সক্লুসিভলি জাতি কমিটিৰ বিশেষত আহিল কিন্তু আগৰ নামত যদি কম্প্ৰাইজিং যদি একেলগ হয় যদি অটোনমাস ষ্টেটটো বিচাৰিলে হয় আজিৰ দিনত পাই গলো সেই কাৰণে মেঘালয় খাচী জয়ন্তীয়া গাৰো হিলছে 1952ত সংবিধানত ইনচাৰ্টেড 6 শিডিউলৰ হোৱাৰ পিছত 6 শিডিউলৰ 20 পেৰা পাৰ্ট 2 সংবিধানত ইনচাৰ্টেড হোৱাৰ পিছতো সিহঁতে দেখিলে আমি তো 6 শিডিউলৰ মতে পাই গলো এতিয়া আমাক লাগে আলাদা ৰাজ্য ইউনিয়ন টেৰিটৰি সেই মতে আৰ্টিকেল 2-3ৰ যি গাইডলাইন কি ফলো কৰিব কৈছে সেই মতে ইনক্লুসিভলি সিহঁতে মেঘালয় নামৰ ৰাজ্যটো ল'বলগীয়া হ'ল তাৰ পিছত সিহঁতে মেঘালয়ৰ মানেতো হ'ল বাদলংকি ৰাজ্য মানে বাদলংকি নিবাসস্থান বড়োত ক'ব গ'লে জমিয়ৰ ৰাজ্য অসমীয়াত ক'লে মেঘৰ ৰাজ্য ইংলিছত ক'লে এবৰ্ড অফ স্কাই সেইটো ইনক্লুসিভ শব্দ হয় আৰু সিহঁতৰ মেঘালয় ষ্টেটো হৈ গ'ল লগতে সিহঁতৰ 6 শিডিউল থাকিল আমাৰো দুৱাৰাঞ্চল কনষ্টিটিউচনেল বাউণ্ডাৰীৰ তলত দুৱাৰাঞ্চল ষ্টেটো থাকিব আমি যিখিনি পাই আছো এতিয়া বিটিসি বিটিআৰ হেতুও থাকিব কি বেয়া আছে সেইকাৰণে কৈছো আমি আমাৰ দুৱাৰাঞ্চল যোনটো প্ৰদেশ বা ডিজিপিৰ যোনটো কনসেপ্ট এটো 100% টেস্টেড এটো দিল্লী যাব হনকালে আমি আলাদা ৰাজ্য পাম ভাৰতবৰ্ষৰ ইয়াৰ উত্তৰ দিব পৰা কোনো ক্ষমতা নাই 100% এটো মানে হেৰি আছে সেইকাৰণে আমি গোটেই বড় মানুহ ভালকে চিন্তা চৰ্চা কৰি পেলে বুজিবৰ কাৰণে আমন্ত্ৰণ জনাইছো ধন্যবাদ তাহাঁতে কামতাপুৰ বা কোচবিহাৰ ৰাজ্য যি বিচাৰি আছে সেইটো বাস্তৱত সত্যতা আছে 1949 28 আগষ্টত সিহঁতৰ এটা মাৰ্জাৰ হৈছিলে প্ৰিন্সলি ষ্টেট সেই মৰ্মে সিহঁতক সিক্ৰেট ৰাজ্য প্ৰদান কৰা হৈছিলে দুৰ্ভাগ্যক্ৰমে সিহঁতে বেংগলৰ লগত সামিল হৈ থাকিল কিন্তু এইটো হয় বাস্তৱিক ঘটনা ঘটিছে কিন্তু তাৰ আগত এই মাটিটো ডুৱাৰ্ছ বুলি কোৱা হৈছিলে আমাৰটো মাৰ্জাৰ হৈছে 18টা ডুৱাৰ্ছটো 8 আগষ্ট 1949 সিহঁতৰটো 28 আগষ্ট আমাৰটো 9 আগষ্ট তেতিয়াহ'লে 20 দিন আগত এই মাটিটো আমাৰ মাটিটো মাৰ্জাৰ কৰা হৈছে ভাৰত চৰকাৰৰ লগত সেই মৰ্মে এই এলেকাটো সেপাৰেট এটো কেতিয়াও হ'ব নোৱাৰে এটো কোচবিহাৰ বা কামতাপুৰৰ মাটি কিয়নো এই লেগেসিটো গোটেই লেগেসিটো আমাৰ হাতত তিনিটা আছে প্ৰথম লেগেসি মাটিৰ লিখা পঢ়া যোনটো লেগেসি 1865 1910 1949 সিহঁতৰ লগত খালি 1949 এটা মাৰ্জাৰ কাগজ আছে সেইটো লৈ যদি ভাৰতবৰ্ষই যদি মানে বেসিস কৰি পেলাই নতুন ৰাজ্য ইউনিয়নটো গঠন কৰিব যাই আছে আমি হেইটোৱে ডিমান্ড কৰি আছো যে আমাকো হেই লেগেসি মতে দিব লাগে কিয়নো এই মাটিটো কেতিয়াও কোচবিহাৰৰ নহয় এই 18টা ডুৱাৰ্ছ সলিড এক্সক্লুডেড এৰিয়া ট্ৰাইবেল বিলাকৰে আছিলে আৰু আমাৰ চিফটেন্স বিলাকে এলেকাটো চলাই আহিছিলে এইবিলাক গোটেই আছে 12 জন চিফটেন্স আছিলে তো সেই কাৰণে হিষ্ট্ৰী মানে স্পষ্ট কৰে হেইটোতো বেলেগ আমাৰটো বেলেগ কিন্তু বদলেন উডিয়াচল কনসেপ্ট দি হেতক উত্তৰ দিব নোৱাৰে কাউন্টাৰ দিব নোৱাৰে কিন্তু এই এলেকাটো কেতিয়াও বদলেন উডিয়াচল বুলি নকৈছিলে এই মাটিটো এই এলেকাটো ডুৱাৰ্ছ বুলিহে কৈছিলে হিষ্ট্ৰী সেইকাৰণে আমি দুৱাৰাঞ্চল বিচাৰিছো আমাৰ 100% মানে সাকসেস হ'ব যাই আছে ৰিসেন্টলি আমি অলৰেডি মেমোৰেন্ডামত দিয়া হৈ গল তো ভাৰতবৰ্ষই কেতিয়া দিল্লী চৰকাৰে আমাক মাতে হেতুৱে ইন্তেজাৰ কৰি আছে
আৰু আমি আশাবাদী 100% আমি সোনকালে কামিয়াব সংবিধানত যাক যেনেকৈ যোন কমিউনিটিক যেনেকৈ দিয়া আছে মানে আমি কৈ আছো যে সমান অধিকাৰ সমান বিচাৰধাৰাৰে সব জাতি কমিউনিটিক লৈ আমি আগবাঢ়িম ট্ৰাইবেলৰ কাৰণে সংবিধানে কি দিয়া আছে ট্ৰাইবেলে পাব এছচিৰ কাৰণে কি দিয়া আছে এছচি পাব আমি কাৰ অধিকাৰ কিয় খৰ্ব কৰিব যাম সেইকাৰণে কৈছোঁ এই ৰাজ্যটো ইমান কালাৰফুল হ'ব যাই আছে ইনক্লুচিভলি মানে এটা ৰঙীন এটা মানে ৰাজ্য হ'ব যাই আছে ক'ব গ'লে এই ৰাজ্যৰ নতুন ৰাজ্যৰ লগত কোনো ৰাজ্য ভাৰতৰ কোনো কম্পেয়াৰে কৰিব নোৱাৰিব এনেকুৱা ৰাজ্য হ'ব যাই আছে ইয়াতে গোটেই জাতি ভাষা মানুহ ধৰ্মৰ মানুহ ছাপৰ্ট আছে সেইকাৰণে আমি কৈছোঁ কোনো জাতি কমিটিক আমি মানে বাদ দিয়া নাই চবেই স্ব ইচ্ছাৰে আহিছে বুজিছে দুৱাৰ অঞ্চলৰ কনচেপ্টটো কি হয় বড়োলেণ্ড ক'ব গ'লেতো মাতৃভূমি বুলি একচেপ্ট কৰিব নোৱাৰে মনৰ পৰা দুৱাৰ অঞ্চল প্ৰদেশ যদি কয় গোটেই জাতি ভাষাও ভাবে যে এইটো আমাৰ মাতৃভূমি সেইকাৰণে 100% সোনকালে ছাকচেছ হ'ব যাই আছে